আজি 4 জুন আৰু ৰাতিপুৱা এতিয়া 5:30মান বাজিছে। আমি ওলাইছোঁ হস্পিটেল। আমি ক'লৈ যাম? ক'ত যাম? হস্পিটেল বেবী আনিবলৈ, হয়নে? হয়নে? বেবী আনিবলৈ। এদিন কথা পাতি থাকোঁতে ভণ্টিয়ে মোক কৈছিলে বোলে তাই অ'টিলৈ যোৱাৰ আগতে বেটীৰ মুখখন চাই যাব। আৰু কালিও যেতিয়া আমি হস্পিটেলৰ পৰা আহিবলৈ লৈছিলোঁ তেতিয়া তাই কৈ পঠিয়াইছে বেটীক সোনকালে লৈ যাব লাগে, তাই বোলে বেটীক চাই অ'টিলৈ যাব। সেই বুলিয়ে খৰখেদা কৰিছোঁ যাতে তাই অ'টিলৈ যোৱাৰ আগতে আমি গৈ পাওঁগৈ আৰু ঘৰৰ মানুহখিনি দেখিবলৈ পালেও তাই ভাল লাগিব সেই বুলিয়ে। এতিয়া ৰাতিপুৱা 5:40-50 তেনেকুৱাই হৈছে, আমি আহি হস্পিটেল পালোহি। কেনেকুৱা লাগিছে? এয়া ৰাতিপুৱা 6টা বজাতে তাইক অবজাৰভেশ্যন ৰুমলৈ আনিলে। তাৰপিছতে এইবোৰ তাইক ৰেডি কৰি দিলে অ'টিলৈ যাবলৈ। ময়ো মাজতে এবাৰ গৈ তাইক চাই আহিলোঁগৈ। তাৰপিছত আমিখিনি অ'টিৰ আগত এনেকৈ বহি আছোঁ। 7টা বজাত তাইক অ'টিলৈ নিলে আৰু ইয়াত বেটীও টোপনি গ'ল। এইফালে আমি কেইটা বহি আছোঁ আৰু 7:31ত আমাৰ ল'ৰাটোৰ জন্ম হ'ল। আমাৰ ঘৰলৈ এটি ল'ৰা সন্তান আহিছে। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আৰু পুপু টোপনি গৈ আছিলে নহয়, টোপনিৰ পৰা উঠাৰ পিছত তাই এইফালে ভায়েকক চাবলৈ বুলি আহিছে, পেহীকে লৈ আহিছে। আপোনালোকেও আশীৰ্বাদ কৰিব আমাৰ ল'ৰাটো যাতে সুস্থ হৈ থাকে আৰু ভালে কুশলে ডাঙৰ দীঘল হয়। সেয়াই আজি 1.5 বছৰ আগতে মই পুপুকো এইটো বেবী ৰুমতেই ফিডিং কৰোৱাবলৈ আহিছিলোঁ। তাইক এইটো বেবী ৰুমৰ পৰাই মই নিছিলোঁ। সেইবিলাক কথাও মোৰ মনত পৰিছে আৰু সেয়াই আৰু 1.5 বছৰ পাছতে এতিয়া পুপুৰ ভায়েককো আমি ইয়াৰ পৰা নিব লাগিব, আমাৰ মাজলৈ আনিব লাগিব, আমাৰ ঘৰলৈ। সেই বুলি মনটো ভাল লাগি আছে। আৰু এটা কথা কি জানেনে, পুপুৱে এই পুতলাবোৰকে বেবী বেবী বুলি লৈ খেলি থাকে, লগত শুৱাই লয়। এতিয়া অন্ততঃ তাইৰ ভায়েক এটা আহিছে, জীৱন্ত পুতলা এটা আহিছে। এতিয়াৰ পৰা তাৰ লগতে খেলিব পাৰিব। আৰু কি ক'ম, সেয়াই আমি আজি সুখী হৈছোঁ। আগত আমাৰ ছোৱালীজনী আছিলে, এতিয়া ল'ৰা এটা, ক'বলৈ এহাল হ'ল আৰু। বাকী যি কি নহওক আশীৰ্বাদ কৰিব, আকৌ এবাৰ কৈছোঁ। আৰু এয়া আমাৰ শুনে ভায়েকক চোৱা সময়খিনিত চাওকচোন কি যে ইম'শ্যনেল মুমেণ্ট এইটো। আৰু কি জানেনে, আমাৰ পুপুৰ জন্মৰ সময়খিনি মই ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ। সৰু সৰু কিবাকিবি ক্লিপ ৰাখিছিলোঁ, ক'ৰবাত আপলোড কৰা আছে, কিন্তু এনেকৈ সম্পূৰ্ণকৈ এটা ভিডিঅ' মই ইউটিউবত দিব নোৱাৰিলোঁ। ক'ত আৰু নিজৰ ডেলিভাৰী সময়খিনিত নিজে ভিডিঅ' দিব পাৰিম ন। সেয়ে পুপুৰ ভায়েকৰ জন্মৰ সময়খিনিকে মই যিমান পাৰোঁ ভিডিঅ' আকাৰে ৰাখি গৈছোঁ। এতিয়া আবেলি 3টা বাজিছে, মই শুই উঠিছোঁ মেডিকেলৰ পৰা আহি। লৰালৰিকৈ ভাতকেইটা বনাই খাই ল'লোঁ। তাৰপিছত বাকী সকলোকো দিলোঁ আৰু তাৰপিছত কাপোৰ কেইটামান আছিলে সেইকেইটা ধুলোঁ। তাৰপিছত শুলোঁ। কালি ৰাতিটো একদম হোৱা নহ'ল নহয়। কি জানো মোৰ মই বেটীক জন্ম দিয়া আগদিনাখনো মোৰ গোটেই ৰাতি টোপনি নাছিল। আকৌ এতিয়া ভণ্টি বেবী জন্মৰ সময়তো মোৰ কালি গোটেই ৰাতিটো টোপনি নাহিলে। মই ইমান টোপনি আহিবলৈ চেষ্টা কৰিলোঁ, কিন্তু নাই, টোপনি নাহিলে। কি হোৱা হ'ল, ৰাতিপুৱা চিলমিলকৈ চকুকেইটা লাগিছিলে আৰু টোপনিত তেনেকুৱাতে আইতাই উঠাই দিলে, উঠ বোলে যাবলৈ হ'ল। সেয়াই আৰু তেনেকৈ তাৰপিছত একদম বহুত গাটো বেয়াই লাগি গৈছিলেগৈ। সেইকাৰণে আমি হস্পিটেলৰ পৰা আহি দিলোঁ। আৰু তেনেকুৱা তাত কৰিবলগীয়া একো নাই আৰু বেবী জন্ম দিলে। তাৰপিছতে বেবীটো বেবী ৰুমত ৰাখিছে আৰু মাকক অবজাৰভেশ্যন ৰুমত ৰাখিছে। তাৰপিছতে বৰকৈ ঘনাই বেবী চাই থাকিবলৈও নিদিয়ে আৰু মাকৰ ওচৰলৈ গৈ থাকিবলৈ নিদিয়ে বৰকৈ। সেইকাৰণে আৰু কেবিনটোতেনো সোমাই আমি কি কৰিম, সেইকাৰণে গুচি আহিলোঁ। ঘৰত যিহেতু কাম আছিলে আৰু ৰাতিপুৱা ঘৰটো তেনেকৈ এৰি থৈ গ'লোগৈ হস্পিটেললৈ বুলি। সেইকাৰণে আহি মেলি কামখিনি কৰি ল'লোঁ। এতিয়া শুই উঠিছোঁ। এতিয়া কাপোৰখিনি মোৰ চিজিল লগাবলৈ আছে। ডাৱৰীয়া বতৰ, অকণমান ৰ'দটো বিৰিঙাইছিলে, তো কাপোৰ কানি শুকোৱা নাই ভালকৈ, তথাপিও আৰু যিখিনি লাহে লাহে শুকাইছে সেইখিনি ঠাণ্ডাত লগাই ল'ম। তাৰপিছত আকৌ গধূলিকৈ হস্পিটেললৈ যাব লাগিব, ভাত দিবলৈ যাব। মই যোৱাৰ কথা নাই বাৰু এতিয়ালৈকে দেই, বাবাকে পঠিয়াম বুলি ভাবি আছোঁ।
কিন্তু চাই লওঁ যদি মানে বেটি ঠিকে থাকে তেতিয়াহ'লে মই হস্পিটেললৈ যাম। তাই মানে কাহি আছে, এতিয়া কাহটো মানে যদি তাই বেছি হয় তেতিয়া মই নাযাওঁ আৰু গধূলিলৈকে, আৰু যদি ঠিকে থাকে তেতিয়া এপাক গৈ আহিমগৈ। আৰু আজিতো বেবী নিদিয়ে, কাইলৈ ৰাতিপুৱাহে বেবী দিব। আজি তাইক গধূলিমানকৈ চাগে অবজাৰভেশ্যন ৰুমৰ পৰা কেবিনলৈ আনিব। তো সেয়াই, তাইক কেবিনলৈ অনাৰ পিছতে এপাক গৈ আহিব লাগিব যদি পাৰোঁ, নহ'লে আৰু বাবাৰ হাততে ভাতটো দি পেলাই পঠিয়াই দিব লাগিব। আৰু আজি হস্পিটেলত আছে মা, ভাইটি আৰু ভণ্টিহঁতৰ মাক, সিহঁত তিনিটাই থাকিব। আৰু বেছি মানুহ ইমান প্ৰয়োজনো নাই, চব ঠিকেই আছে যিহেতু। তাৰপিছতে আৰু আপোনালোকক এটা কথা জনাওঁ, আমাৰ বেবীটো হৈছে ৱেইটটো 3 কেজি 450 গ্ৰাম, আৰু জন্মটো 7টা 13 নে 7টা 31 তেনেকুৱাতে হৈছে। 7টা 31ত জন্ম হৈছে ৰাতিপুৱা। সেয়াই, বাকী আকৌ গ'লে বাৰু আপোনালোকক দেখুৱাম দেই। হৈছে আকৌ যাবলৈ ওলাইছোঁ হস্পিটেললৈ, ভাত লৈ যাব লাগে। ইফালে মই বহুতে ভাত ৰেডি কৰি লৈছোঁ, ভাত দাইল চব্জি চাটনি কণী সেনেকৈ, সেইখিনিতে ভৰাই লওঁগৈ। কি ভাতকেৰেলা নাই নি মোৰ হাতত? আমাৰ ধেৰ, খালি কাইলৈ নাই, আজিয়ে একে সাঁজৰ কৰি দিলোঁ।